আৰু বহুত দিনৰ পিছত মই মোৰ অন্য এটি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই গৈ আছোঁ টিউশ্যন যাম আৰু প্লেনিং এটা কৰা হৈছে বাৰু লগৰজনীৰ লগত, গতিকে চাওঁ ক'লৈ যাওঁ। চ' ব'লক। মই টিউশ্যন আহি পাই গ'লোহি আৰু এতিয়া ৰ'ব দেই, মই ধুনীয়াকৈ এটা দেখাম ফুল, ইমান ধুনীয়া। এইফালে এজনী ফোনত বিজি হৈ আছে, মই দেখাই আছোঁ ৰ'ব দেই। এইগৰাকী ফোনত বিজি দেখিছে। মই যাওঁ। ঐ আহা পম্পী, আহা। অলপ সময় ইয়াতে বহিলোঁ, জুলনাত জ্বলিলোঁ মানে ছাৰ মানে আহি পোৱা নাছিল, এতিয়া আহিলে আৰু বহি কৰি জ্বলি কৰি ল'লোঁ আৰু এতিয়া। হাই আমাৰ টিউশ্যন চেঞ্জ হৈ গ'ল এতিয়া অলপ এইফালে হাতত দেখাই দিওঁ। টিউশ্যন হৈ গ'ল এতিয়া আমাৰ। চ' এতিয়া যাবনে আমাৰ লগত? যাব ক'ত এবাৰ চব যাব। ঐ পম্পী যাব। পম্পী যাবানে? যাবনে মেলা? এই লগৰজনী আহি আছে, তাইকো সুধিব। অঁ সোধা। এই চাওক দিশা, এই আমি দুজন আজি টুইনিং হৈ আছোঁ পূৰা ছেম একদম মানে একো প্লেনিং নোহোৱাকৈ টুইনিং হৈছোঁ ন আমি। কালাৰো ইমান একেই, মোৰ পৰা অকণমান লাইট এইটো কালাৰটো, তাই একদম পূৰা মানে ষ্টাইলো একেই, একদম কমপ্লিট একেই মানে আমাৰ মিলি গ'ল মানে একদম নজনাকৈ। চ' ব'লক। অ' মা, এইখন দলং যে, ৰ'বা দেখাই আছোঁ ৰ'ব। কপি আছে, হিলি আছে। খাই দিওঁ। এইফালে গৈ আছে জুলিবলৈ আমি। হ'ল আৰু মই দেখাই দিম এনেকৈ কৰিব লাগে। দিয়া বন্ধ কৰি থৈছে, এনেই এইটো কৰোঁ। বহুত মজা লাগে কৰিছোঁ ৰখা। এইফালে গৈছে দেই, নমাবলৈ গৈছে সিহঁতক। বেবি আমাৰ যে হবগাঁও এখন মনত পৰিছে, কিমান উঠিলোঁ আমি। কোনখনত? এই যে উদ্যান এখন যে আছে, এয়া এই চেণ্টেনখন স্কুলৰ ওচৰত সৰু আছে নেকি সেইখন? ন লাওখোৱাত যোৱা ৰাস্তাটো যে চিচু আছে আৰু জুলনা আছে। স্কুলৰ পৰা আগতে ডেইলি যাওঁ। মই উঠো এবাৰ দেচোন, আমি দুটা উঠো। মই জোৰ আছে বেলেগ জোৰচোন তোৰ। এই পাৰ্কখন মানে কনষ্ট্ৰাকশ্যন চলিহে আছে, এতিয়ালৈকে কমপ্লিট হোৱাই নাই। আমি মানে আহি থাকোঁ আৰু মানে এই হেৰি জুলনা আৰু এইবিলাক চিচ এইবিলাক কি আছে আৰু খেলিবলৈ।
তো মানে এতিয়া মানে সেইবোৰ খেলিব পাৰিম মানে এতিয়া আৰু কিন্তু কমপ্লিট হ'লে আকৌ এবাৰ দেখাম ভালকৈ এদিন আহি পেলাই কিন্তু আমি কেতিয়াবা আহোঁ আৰু কলেজ মানে কলেজৰ পৰা কেতিয়াবা মানে ফ্ৰী থাকিলে আৰু দেৱাংগা নাই মই বেছি আহোঁ ন এইটো থাৰ্ড টাইম হ'ল অঁ থাৰ্ড টাইম মোৰ চাগে 4-5বাৰমান হ'ল 4-5বাৰমান আগতে হৈছিলে মানে মোক চাবা এতিয়া মোক নামাৰিবি আকৌ সেইটো ঘটনা দিছে হে গাইজ আজি নেক্সট ডে হয় আৰু মই যোৱাকালিৰ মোৰ ব্লগটো মই চেঞ্জ নকৰিলোঁ নকৰোঁ বুলিয়ে কৰা নাই বাৰু আজি মই যাম এতিয়া পেহীহঁতৰ ঘৰলৈ পেহীহঁতৰ ঘৰত আছে সকাম মানে ভোজ পাতিছে গতিকে ব'লক তাতে লগ পাই আছোঁ চ' লেটছ গ' আমি পালোহি ইহঁত ৰখিয়ে আছে গেটতে ঐ চবেই হাই বুলি ক আকৌ এই মায়ে কিয় হাই কৈছা হেৰি তহঁতে ক কিমান এক্সাইটেড তহঁত ভাবিছিলোঁ একে ভিতৰলৈ যাওঁতে দেখাম ধুনীয়াকৈ কেনেকুৱা মানে একদম ফোন কৰিয়ে আছে আমি আহোঁতে এজনীয়ে ফোন কৰিয়ে আছে মানে মায়ে ফোন কৰিব পাহৰিলা নেকি বুলি ফোন কৰিছোঁ আকৌ ফোন কৰি আছে ক'ৰ পালে আহিলে মাত্ৰ মামা অঁ আহিলে নেকি ভাবিছোঁ বোলো দেখাম ধুনীয়াকৈ একে গেটতে ৰখিয়ে আছে গোটেই পিল্টা পিল্টি চব এইবিলাক পোৱালি আমাক মানে পূৰা আদৰিবলৈ ৰখি আছে আৰু একেবাৰে আহি থকা সেইবিলাক আদৰ নাই দেখিছে আহিছোঁ যেন পাইছোঁ ন নাহিম যেতিয়া গম পাবি এইফালে ছোৱালীয়ে পূৰা কাম কৰি আছে দেই এইটো চোৱা তুহি এইফালে চোৱা এইপিনে এইটো এইফালে চোৱা এইফালে কোনটো কিহৰ কাৰণে লাগে মই মাৰিছিলোঁ এতিয়া আহি পালোহি মই ঘৰ আৰু আটাইতকৈ জমনিটো হ'ল যে ভোজ খাবলৈ গৈ পেলাই মেইন আমাৰ ভাত সাজ নেদেখালোঁ আচলতে আৰু মই মানে ভাত খাই থাকোঁতে পাহৰি থাকিলোঁ মানে ভিডিঅ' কৰিবলৈ চ' যি নহওক আৰু দেখিছে ইমান কিউট পোৱালিবোৰো ইমান মৰম লগা তাহাঁতক দেখি পেলাই মানে তাহাঁতৰ লগতে বিজিয়ে হৈ থাকিলোঁ আৰু মানে পাহৰিলোঁ আৰু ব্লগ যে বনাই আছে আৰু যি কি নহওক আজিৰ ব্লগটো মোৰ ইমানেই আছিলে যদি ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আজিলৈ ইমানতে এণ্ড কৰিছোঁ মোৰ ব্লগটো চ' নেক্সট ব্লগত আকৌ লগ পাম বাই বাই